দোয়া কৰি আছে মানে যাতে ভিডিওটো ভাল হয়। क्या बोला? এইফালে আছে কেমেৰা আৰু বাহৰ এটা কিহৰে লাইটিং সেটআপ কৰিছে। साला ये दुख का खत्म नहीं होता बे। बात करने वाले एक अलग ही टाइप का, अलग ही किस्म का। हेलो बंधुসকল, मैं मासूम हुसैन और आपलोक स्वागतम जानाइছোঁ मासूम हुसैन शोলৈ। तो बंधुসকল আজি দেখিব পাৰিছে মই মোৰ মামাৰ পিলপিলিখন লৈ ওলাইছোঁ। একচুৱেলি কেমেৰা কৰি আছে মনোৱাৰৰ আজি এটা ভিডিঅ' কৰিব গৈ আছোঁ মজনুৰ ষ্টুডিঅ'ত। মজনুৱে এটা ষ্টুডিঅ' বনাইছে। মই আজি আপোনালোকক দেখাম মজনুৰ ষ্টুডিঅ' প্লাছ মনোৱাৰে সেই ষ্টুডিঅ'ত যে কেনেকুৱা ধৰণৰ ভিডিঅ' বনায় সেইখিনি গোটাই আপোনালোকক দেখাম। যোৱা ভিডিঅ'ত আপোনালোকে বহুত ছাপোৰ্ট কৰিছে, তাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, এতিয়া মই মজনুহঁতৰ ঘৰৰ সন্মুখতে আছোঁ। এতিয়া মজনুক কল কৰিম, তাৰপিছত আমি জানিম, তাৰ ৰুমত যাম আৰু আপোনালোকক দেখুৱাম মজনুৱে কেনেকুৱা ধৰণৰ ছেট আপ কৰিছে তেওঁৰ ষ্টুডিঅ'ত আৰু য'ত নেকি আজি আমি ভিডিঅ' বনাব আহিছোঁ। গোটেইখিনি ডিটেইলছ জনাম। তো বলক আগলৈ যাওঁ। এইফালে মনোৱাৰ আগতে বহি আছে আহি আৰু এইফালে মজনু অলৰেডি ভিডিঅ' বনাই আছে। তো ষ্টুডিঅ'ত থকাৰ ফাইদা কি জানে বন্ধুসকল? এতিয়া চাওক, মজনু ওপৰত কিন্তু ৰেডি হৈছে, তলত কিন্তু গামোচা পিন্ধি আছে। এইফালে আছে কেমেৰা আৰু বাহৰ এটা কিহৰে লাইটিং সেটআপ কৰিছে। টোটেল লাইট আছে ইয়াতে চাব পাৰিছে, ইয়াতে আছে দুটা, ইয়াতে আছে এটা তিনিটা আৰু সেইফালে আছে দুটা, টোটেল 5টা লাইট সেটআপ কৰিছে। ইয়াৰ পৰা মেইন কানেকশ্যনটো গৈছে, কিন্তু কিমান যোগাৰ কৰি মজনুৱে সেটআপখিনি বনাইছে আপোনালোকে দেখিব পাৰিছা। দোয়া কৰি আছে মানে যাতে ভিডিওটো ভাল হয়। মনোৱাৰ স্ক্ৰিপ্ট মাইণ্ডত ৰেডি হৈ আছে। এইজন দাদা, মই দাদাজনক চিনি নাপাওঁ। যদি আপোনালোকে চিনি পায় তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল। চ' বন্ধুসকল, এইজন দাদাই কি কৈছে শুনি লওক, ভিডিঅ'টো দেখি লওক। একচুৱেলি মজনুৰ ৰুমত আছোঁ আমি, আৰু মই যেতিয়া ভিডিঅ' ষ্টাৰ্ট কৰোঁ তেতিয়া মনোৱাৰে কিবা নহয় কিবা মোবাইলত লগাই দিয়ে, মানে জ্বলে। মই ভিডিঅ' বনাওঁ যে সেইটো জ্বলেই। মজনু, তোমাৰ এই গোটেই ষ্টুডিঅ'খনিত কিমানমান খৰচ গৈছে আৰু কেনেকৈ মেনেজ কৰিছা? একচুৱেলি মানে কথাটো হ'ল এনেকুৱা ধৰণৰ, মানে যেতিয়া মই ইউটিউবত আহোঁ ফাৰ্ষ্ট টাইম, তেতিয়া মোৰ একাউণ্ট আছিলে। মানে কাম কৰি কৰি সেইবিলাক বস্তু লৈছোঁ, মই বহুত মেহনতেৰে বস্তুবিলাক লৈছোঁ। তো ফাৰ্ষ্ট টাইম মই লৈছোঁ কেমেৰাটো। তো কেমেৰাটো বহুত কষ্টৰে লৈছোঁ। একচুৱেলি মানে কি, কেমেৰাটো মই লোনত লৈছোঁ। কেমেৰা লৈছা, কিমান মান আহিছে কেমেৰা? কেমেৰা মানে 60 মান হ'ব, টোটেল 60 মান। আচ্ছা, আৰু এই যে লাইটিং ছেটআপবোৰ দেখিছোঁ, মানে এইটোতো মানে লাইটিঙৰ মানে প্ৰপাৰ লাইটিং কিট কিমান মান লৈছে? লাইটিং কিট লাইটিঙত সিমান এইটো ক'ব গ'লে মানে ইমান নাই, ইমান 4000 মান পৰিছে। 4000 মান পৰিছে ন? তো তথাপিও লাইটিং বহুত আহি আছে। তো বন্ধুসকল দেখিব পাৰিছে, মই মোবাইলৰে ভিডিঅ' কৰি আছোঁ, লাইটিঙৰ কাৰণে ফুটেজটো অলপমান ভাল আহিছে। আৰু গিম্বলৰ বক্স দেখা পালোঁ, গিম্বেলো আছে। গিম্বেলো আছে, গিম্বেল ধৰা 21। এইবিলাক বস্তু যে লৈছা, এটা কেমেৰা লৈছা লোনত লৈছা, গিম্বেল আৰু কেমেৰা লোন লৈছা, তাৰপিছত লাইটিং ছেটআপটো ডাইৰেক্ট লৈছা। এতিয়া কথাটো হ'ল কি, কিমান দিনৰ মেহনত আছিলে এই যে বস্তুখিনি, বা কিমান দিনৰ প্লেনিং আছিলে এইখিনি লোৱাৰ কাৰণে? প্লেনিং মানে বহুত আগৰৰ পৰা আছিলে প্লেনিংটো, মানে ল'ব পৰা নাই, পইচাৰ অভাৱ আছিলে। তো মই ভাবিছিলোঁ যে মইতো কাম কৰি আছোঁ, মাহত যদি 2000কে 3000কে মই পইচাটো দিব পাৰোঁ, তেনেহ'লে মই এই বস্তুটো কিনি লওঁ। লাহে 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 সেইটো পইচা মই লাহে 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 একগোট কৰিছোঁ। যেতিয়া মোৰ মানে 4000 5000 হৈছে ডাউন পে'মেণ্ট দিয়ে, সেইটো মানে বস্তুটো মই অৰ্ডাৰ কৰিছোঁ। মানে আৰু মোৰ ভিউৱাৰ্ছক কি ক'ব খোজা, মানে তুমি নিজৰ মানে ষ্ট্ৰাগল কৰি কাম কৰি নিজৰ সপোনটো পূৰা কৰা ট্ৰাই কৰি আছা, গোটেইখিনি বস্তু লৈছা। মোৰ ভিউৱাৰ্ছক কি ক'বা বা কেনেকুৱা ধৰণৰ মেছেজ দিবা? মানে ভিউৱাৰ্ছক এটাই মেছেজ দিম যে ইমান খৰচ কৰাৰ কোনো দৰকাৰ নাই। যে সৰু সুৰা মানে মোবাইল যদি আপোনালোকৰ আছে, সৰু সুৰা ঘৰত দেউতাৰ, ডাঙৰ ভাইৰ, ডাঙৰ দাদা, চাচা, খুৰা সৰু মোবাইল আছে, সেইটো দিয়া মানে অলপ যদি আপোনালোকে যদি ভাবিছে সেইটো এনেকুৱা ধৰণৰ ভিডিঅ' মানে, তেনেহ'লে অলপ খৰচা পাতি কৰিব লাগিব, মানে লাইট চাইট আনিব লাগিব। তো যদি আপোনালোকে যদি ভাবা নাই যে বেলেগ কণ্টেণ্ট বনাম, সৰু সুৰা মোবাইলেৰে হয়, তো মই সেইবিলাক কিনিছোঁ। বহুত মেহনত, মানে সপোন আছিলে এটা, তাৰ কাৰণে কিনিছিলোঁ। মই আশা আছিলে। এতিয়া মানে ধৰি লোৱা, যিহেতু তুমি ৰ'ষ্টিং কৰি আছা বা ষ্টুডিঅ' নিচিনা এটা ফিল্ড লৈ ভিডিঅ' বনাই আছা, এইখিনি বস্তুটো লাগিবই। কাৰণ ব্লগিং কৰিলে বাহিৰত যায় মোবাইল দি কৰা যায় বা কিবা এটা বেলেগ ছেকশ্যনত কৰা যায়, কিন্তু এনেকুৱা ধৰণৰ বহি যদি এটা কণ্টেণ্ট বনোৱা হয়, তেনেহ'লে কিছুমান লাইটিঙৰ, কিছুমান ভাল ইকুইপমেণ্টৰ দৰকাৰ হয়, আৰু সেইখিনি গোটেই লৈ লৈছা। তো মজনুক ধন্যবাদ জনাইছোঁ মোক এইখিনি সময় দিয়াৰ কাৰণে আৰু গোটেই কথাখিনি ৰাইজৰ আগত অনাৰ কাৰণে। ধন্যবাদ।